নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বাতৰি কাকতত দুটামান টেট সম্পৰ্কে গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। এই বিষয়ে মই অলপ বিশ্লেষণ দাঙি ধৰিব খুজিছোঁ। নতুন শিক্ষানীতিয়ে বাধাৰ সৃষ্টি কৰিছে, হেডলাইনতে লিখা হৈছে। আৰু টেট অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ, জুলাইত বুলি লিখিছে। অৱশ্যে জুলাইত বিজ্ঞাপন হয়তো প্ৰকাশ কৰাৰ সম্ভাৱনা আছিলে বুলি তেওঁলোকে ভাবিছে, গতিকে এইটো আশা ক্ষীণ বুলি ইয়াত লিখিছে। তথাপিও ইয়াতে বাতৰিটো আমি পঢ়িবলৈ লৈছোঁ। ৰাজ্যৰ শিক্ষা বিভাগে টেট অনুষ্ঠিত কৰিবলৈ লৈও শেহতীয়াকৈ থমকি ৰৈছে। নতুন শিক্ষানীতিয়ে এই ক্ষেত্ৰত বাধা হৈ থিয় দিছে। ৰাজ্য চৰকাৰে জুলাই মাহত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ হকে টেট অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। NCTৰ নিয়ম অনুসৰি টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত যোৱা মাৰ্চ মাহত লোৱা হৈছিল। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত টেট অনুষ্ঠিত কৰি ফল ঘোষণা কৰিব বুলি ঘোষণা কৰিছিল, কিন্তু শেহতীয়াকৈ চৰকাৰৰ কোনো উমঘাম নাই, এইবুলি পেপাৰত লিখিছে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিবলগীয়া নতুন শিক্ষানীতিৰে দেশখনৰ আমূল পৰিৱৰ্তন ঘটাব। গতিকে আপোনালোকে ইতিমধ্যে গম পাইছে যে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষানীতি ঘোষণা কৰিছে। এই শিক্ষানীতি অনুসৰি শিক্ষা ব্যৱস্থাৰ আৰু শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। প্ৰস্তাৱিত নতুন শিক্ষানীতি এতিয়ালৈকে অৱশ্যে চূড়ান্ত হোৱা নাই। তৎসত্ত্বেও টেটৰ প্ৰস্তুতি চলায়ো ৰাজ্য চৰকাৰে শিক্ষা বিভাগে থমকি ৰৈছে। অহা 22 জুনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত নতুন দিল্লীত ৰাজ্যসমূহৰ শিক্ষামন্ত্ৰীসকলৰ লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। এই বৈঠকৰ পাছতে অসম চৰকাৰে আগন্তুক সময়ত টেট অনুষ্ঠিত সন্দৰ্ভত সিদ্ধান্ত ল'ব। গতিকে যিসকলে টেট অনুষ্ঠিত কৰাৰ বাবে ৰৈ আছে, তেওঁলোকৰ বাবে 22 জুন তাৰিখটো অতি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো সেইদিনাখনে দিল্লীত ৰাজ্য চৰকাৰে শিক্ষামন্ত্ৰীসকলক লৈ গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত কৰিব আৰু তাতেই এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। উল্লেখ্য যে 2012 চনৰ পিছত টেট অনুষ্ঠিত কৰিবলৈ শিক্ষা বিভাগে লোৱা সিদ্ধান্তই ৰাজ্যত শিক্ষিক নিবনুৱাৰ মাজত আশা সঞ্চাৰ কৰিছিল, কিন্তু শেহতীয়াকৈ শিক্ষা বিভাগে থমকি ৰোৱা কাৰ্যত নিবনুৱাসকল অলপ হ'লেও হতাশ হৈছে। ইফালে টেটক লৈ শিক্ষা বিভাগে নতুন গাইডলাইন প্ৰস্তুত কৰিছে। NCT নিয়ম অনুসৰি উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে BEd আৰু DLEd পাঠ্যক্ৰম ডিপ্ল'মাধাৰী হোৱাৰ নিৰ্দেশনা আছে। পূৰ্বৰ দৰে BEdক এবছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মাধাৰী এইবাৰ টেটত অৱতীৰ্ণ হ'ব নোৱাৰিব। দুবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলেহে টেটত অৱতীৰ্ণ হোৱাৰ সুযোগ গ্ৰহণ কৰিব। গতিকে BEd যিসকলৰ এবছৰীয়া আছে, তেওঁলোকে পাঠ্যক্ৰম এই টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি লিখিছে। দুবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলেহে টেটত অৱতীৰ্ণ হ'ব। অৱশ্যে এই সম্পৰ্কে শিক্ষা বিভাগে চূড়ান্ত নিৰ্দেশনা দিয়া নাই। গতিকে আপোনালোকে এই বিষয়ে হতাশ হোৱাৰ প্ৰয়োজন নাই। চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰাৰ পাছতহে এই বিষয়ে সিদ্ধান্ত আপোনালোকে নিশ্চিত হ'ব পাৰিব। আৰু 16,000 শিক্ষক পদৰ নিযুক্তিৰ উদ্দেশ্য আগত ৰাখি ৰাজ্য শিক্ষা বিভাগে পুনৰ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা লৈছিল, কিন্তু বিজ্ঞাপন কোনো ধৰণৰ প্ৰকাশ নকৰাত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোত বাধা সৃষ্টি কৰিব নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। গতিকে বিজ্ঞাপন প্ৰকাশ কৰাৰ এতিয়াও সময় যথেষ্ট আছে। গতিকে এতিয়াই কোনো নিশ্চিতভাৱে কোনো সিদ্ধান্ত আমি লোৱাটো উচিত নহ'ব। আৰু বিশেষকৈ যিটো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰা হৈছে, ইয়াৰ দ্বাৰা যিটো প্ৰিপাৰেটৰী শ্ৰেণী, সেইটো প্ৰথম আৰু দ্বিতীয় শ্ৰেণীক অন্তৰ্ভুক্ত কৰিবলৈ লোৱা হৈছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীক প্ৰিপাৰেটৰীত অন্তৰ্ভুক্ত কৰিবলৈ লোৱা হৈছে। কিন্তু LP স্কুলত আমি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ থাকে শ্ৰেণী, কিন্তু এতিয়া প্ৰথম আৰু দ্বিতীয় শ্ৰেণী যদি প্ৰিপাৰেটৰী শ্ৰেণীত গুচি যায়, তেতিয়াহ'লে থাকিলে তৃতীয়, চতুৰ্থ, পঞ্চম। গতিকে এই তিনিটা শ্ৰেণীৰ কাৰণে LP টেট কি নিৰ্দেশনাত অনুষ্ঠিত কৰা হ'ব, এই লৈ অলপ জটিলতা আহি পৰিব পাৰে। গতিকে এই বিষয়ে সময়তহে গম পোৱা যাব। গতিকে এইখিনি কথাকে লিখিছে। অৱশ্যে আৰু এটা কথা লিখিছে, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা মিছনে মাধ্যমিক পৰ্যায়তো চলিত বছৰত টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। RMSA যিটো আছে, RMSA গুৰুত্বপূৰ্ণ অনুষ্ঠান, গতিকে এই অনুষ্ঠানো টেট অনুষ্ঠিত কৰাৰ সম্ভাৱনা ঘোষণা কৰিছিল। গতিকে ইয়াৰ বিষয়ে বিশেষ হতাশ হোৱাৰ মই প্ৰয়োজন দেখা নাই। হয়তো এই বিষয়ে নতুন শিক্ষানীতিয়ে কিছু বাধাৰ সৃষ্টি কৰিছে, আৰু 22 জুনৰ পাছতে এই বিষয়ে স্পষ্ট পৰিষ্কাৰ ছবিখন আমাৰ হাতত আহি পৰিবহি। তাৰপিছত আন এখন বাতৰি কাকতত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে যে ঠিকাভিত্তিক টেট শিক্ষকসকলেও পুনৰ অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত। যিসকল ঠিকাভিত্তিক শিক্ষকে চাকৰি কৰি আছে, তেওঁলোকৰ টেট চাৰ্টিফিকেটৰ ম্যাদ উকলি গৈছে, গতিকে তেওঁলোকে আকৌ টেটত বহিব লাগিব বুলি ঘোষণা কৰা হৈছে।
7 বছৰৰ পাছত ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্য চৰকাৰে পুনৰ অনুষ্ঠিত কৰিব যোগ্যতা নিৰূপক টেট পৰীক্ষা। গতিকে ইয়াত উল্লেখ কৰিছে টেট পৰীক্ষা ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 2012 চনত সাধাৰণ টেট অনুষ্ঠিত হৈছিলে। শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্ৰতি বছৰে বাধ্যতামূলকভাৱে শিক্ষা বিভাগে টেট অনুষ্ঠিত কৰিব লাগে। কিন্তু অজ্ঞাত কাৰণত বিভিন্ন কাৰণত সুদীৰ্ঘ 7 বছৰ টেট অনুষ্ঠিত কৰাৰ পৰা বিৰত হৈ আছে। তাৰপিছত আৰু লিখিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে টেট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। উক্ত নিৰ্দেশৰ ভিত্তিতে অহা 30 ছেপ্টেম্বৰৰ ভিতৰতে ৰাজ্য চৰকাৰে সাধাৰণ টেট অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সূত্ৰটোৱে জনায়। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকসকলেও বাধ্যতামূলকভাৱে পুনৰ টেটত অৱতীৰ্ণ হ'ব লাগিব। দৈনিক অগ্ৰদূতৰ পৰা যোগাযোগ কৰাত প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই কয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত কৰ্মৰত ঠিকাভিত্তিক টেট শিক্ষকসকলৰ টেটৰ ম্যাদ বৃদ্ধিৰ অনুমতি বিচাৰি কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক সঁহাৰি পোৱা নাই। গতিকে আৰু 2018 চনত বিজ্ঞাপনত প্ৰকাশ কৰা 9,513টা পদৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেইটো সদ্যহতে স্থগিত ৰখা হৈছে। গতিকে টেট অনুষ্ঠিত কৰাত নিশ্চয় অলপ বিলম্ব হৈছে, ঘোষণা কৰাত বিলম্ব হৈছে, কিন্তু মই এইটো নাভাবোঁ যে টেট অনুষ্ঠিত কৰা নহ'ব। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই ক্ষেত্ৰত অলপ বাধাৰ সৃষ্টি কৰিছে। এই বাধাখিনি দূৰ হ'লে অহা 22 জুনত যিটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, গতিকে 22 জুনৰ এই যিটোখন বৈঠক ইয়াৰ পিছতে এই ছবিখন পৰিষ্কাৰ হ'ব বুলি মই ভাবোঁ। ইয়াকে কৈ মোৰ এই ভিডিঅ'টো সামৰণি মাৰিব খুজিছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনটো আপোনালোকৰ আগলৈ অতি সোনকালে আহিব পাৰে। ধন্যবাদ, নমস্কাৰ।